হেল্ল' গাইজ, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই লৈ আহিছোঁ এটা পনীৰৰ ৰেচিপি। এই ৰেচিপিটো খাই মই খুব ভাল পাওঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকেও নিশ্চয় ভালেই পাব। বলকচোন মই কেনেকৈ বনাইছোঁ চাব। যিহেতু ঘৰত বনাইছিলোঁ আজি, গতিকে শ্বেয়াৰ নকৰাকৈ আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ মই থাকিবই নোৱাৰিলোঁ। গতিকে বলক কেনেকুৱা পায় মোক কমেণ্ট কৰি পিছত জনাবলৈ নাপাহৰিব। এতিয়া মই পনীৰৰ বাবে এনেকৈ 4টা পিঁয়াজ ধুনীয়াকৈ কুটি লৈছোঁ, ধুই কৰি মিডিয়াম চাইজৰ লৈছোঁ। আৰু যদি আপোনালোকে ডাঙৰ হয় 2টা ল'লেও হৈ যাব। মই মিডিয়াম চাইজৰ বাবে 4টা লৈছোঁ। আৰু এটুকুৰা আদা কুটি লৈছোঁ, আৰু নহৰু কেইটামান, আৰু 2টা শুকান জলকীয়া লৈ লৈছোঁ। আৰু বাকী মছলাবোৰ মই আপোনালোকক দেখুৱাই যাম। এতিয়া এখন কেৰাহী পাতি ল'লোঁ, আৰু তাত অলপ তেল দিলোঁ। তেলখিনি অলপ মই সৰহকৈ দিছোঁ, যিহেতু মই ইয়াত পিঁয়াজ, আদা, নহৰু গোটেইখিনি ভাজি ল'ম অলপ। আৰু এতিয়া মোৰ তেল গৰম হৈ গ'ল। ইয়াত মই দি দিলোঁ, এতিয়া পিঁয়াজখিনি দি দিম, আৰু এইখিনি ধুনীয়াকৈ অলপ ভাজি ল'ম। পিঁয়াজ মোৰ ভজা হৈ গৈছে প্ৰায়। ইয়াত মই এতিয়া এইখিনি কাঢ়ি লৈছোঁ, পিঁয়াজখিনি কাঢ়ি ল'ম। আপোনালোকে এনেকৈ এটা পাত্ৰত কাঢ়ি ল'ব পিঁয়াজখিনি তেলৰ পৰা ধুনীয়াকৈ। আৰু ইয়াতে মই এতিয়া আদা নহৰুখিনিও দি পেলাই ধুনীয়াকৈ আকৌ সেইখিনিও অলপ ভাজি ল'ম। এয়া মোৰ নহৰু আদাও ভাজা হৈ গ'ল, আৰু এইখিনি এতিয়া মই কাঢ়ি দিছোঁ লাহেকৈ। এতিয়া মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰ ল'ম, আৰু ইয়াতে যিখিনি পিঁয়াজ মই ভাজি ল'লোঁ, পিঁয়াজখিনি, আদা, নহৰু আৰু জলকীয়াখিনি গোটেইখিনি একেলগে দি দিম, আৰু গ্ৰাইণ্ড কৰি ল'ম ধুনীয়াকৈ। এটা পেষ্ট বনাই ল'ম। এইখিনি মোৰ পেষ্ট হৈ গ'ল। চাওক, ধুনীয়াকৈ পেষ্ট বনাই লৈ লৈছোঁ। আৰু এতিয়া ইফালে মই এটা বিলাহী কাটি লৈছিলোঁ। এটা নহয়, বিলাহী মই 3টা বিলাহী কাটি লৈছিলোঁ মিডিয়াম চাইজৰ। আপোনালোকে এইটো নিজৰ হিচাপমতে ল'ব পাৰে। আৰু এইখিনিও মই তেনেকৈ গ্ৰাইণ্ডাৰত দি গ্ৰাইণ্ড কৰি ল'লোঁ, চাওক ধুনীয়াকৈ। আৰু এতিয়া মই এইখিনি পনীৰ লৈ লৈছোঁ অলপ। যিহেতু এইখিনি মই ঘৰত বনাইছিলোঁ, গতিকে দোকানৰ পৰা অনা নিচিনা লগা নাই, বাট এইখিনি খাবলৈ খুব ধুনীয়া হয়। আৰু যিহেতু ঘৰতে বনোৱা পিয়'ৰ গাখীৰৰ পনীৰ হয়, গতিকে খুব কোমল হয় আৰু সুস্বাদু হৈছে। এতিয়া আমি এখন কেৰাহী, সেই আগৰ কেৰাহীখনেই লৈ লৈছোঁ, যিখিনি তেল আছিল। তাতেই মই এতিয়া তেলখিনি গৰম হোৱাৰ পাছতে তেজপাত দিছোঁ, আৰু লং, ইলাচি 2টামান দি দিছোঁ ইয়াতে। এইকেইটা ধুনীয়াকৈ ফুটিবলৈ আৰম্ভ কৰিছে। এতিয়া ইয়াত মই কেইটামান জিৰা গুটি দিলোঁ। মই এনেকৈ জিৰা গুটি দি খাই ভাল পাওঁ। আৰু এতিয়া মই পিচি লোৱা আদা নহৰু পেষ্টটো আকৌ ইয়াত দি দিলোঁ। আৰু এইখিনি বেছিকৈ ভাজিবলগীয়া নায়েই, কাৰণ এইখিনি প্ৰথমে মই ভাজিয়ে লৈছিলোঁ এবাৰ। কেঁচা গোন্ধটো ইয়াৰ তেনেকৈ নায়েই। আৰু এতিয়া ইয়াতে দি দিছোঁ মই হালধিটো আপোনালোকে নিজৰ হিচাপকৈ দি দিব। মই 2 চামুচ দিছোঁ। অকণমান এনেকৈ ভাজি লৈছোঁ। এতিয়া মই ইয়াত 1 চামুচ জিৰা গুড়ি দিলোঁ। আপোনালোকে এইটো নিজৰ হিচাপতো দিব পাৰে। মই 1 চামুচ দি দিছোঁ। আৰু এতিয়া আকৌ অকণ ভাজি লৈছোঁ, লৰাই লৈছোঁ, মিক্স কৰি লৈছোঁ। আৰু এতিয়া ইয়াত মই দিছোঁ ধনিয়া গুড়ি, 1 চামুচ আকৌ ধনিয়া গুড়ি দিছোঁ। আৰু মছলাবোৰ আচলতে দিয়াৰ পাছতে মই লৰাই দিছোঁ, যাতে মছলাবোৰ শুকাই পেলাই লাগি নধৰে তলত। আৰু এতিয়া মই ইয়াত বিলাহীৰ যিটো পেষ্ট বনাই লৈছিলোঁ, বিলাহীৰ পেষ্টটো মই দি দিছোঁ। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এতিয়া মই গ্ৰাইণ্ডাৰটোত যিহেতু অকণমান লাগি থাকে, গৰম পানী দি সেইকণো আউখালি পেলাই দি দিছোঁ। আৰু এতিয়া মই এইকণ অকণমান সময় ঢাকন মাৰি পেলাই ৰাখি দিম, অকণমান সিজিবৰ বাবে। এয়া আমাৰ অলপ সিজি গৈছে। আৰু এইখিনিতে মই এটা বস্তু দেখাব পাহৰিলোঁ, মই ইয়াত নিমখ দি দিছিলোঁ। নিমখটো আপোনালোকে নিজৰ জোখমতে দি দিব। আৰু এতিয়া মই ইয়াত গৰম পানী দি উতলিব দিম। এইখিনিতে এটা কথা কৈ থওঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগে তেনে লাইক এটা কৰি দিব। আপোনালোকৰ সহযোগিতা পালেহে মই আগুৱাই যাব পাৰিম। আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, তেতিয়া মোৰ ভাল লাগিব। আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু এতিয়া মই এইখিনি অলপ সময় উতলিবৰ বাবে মিডিয়াম ফ্লেমত ৰাখি দিম 15 মিনিটমান। এয়া 15 মিনিট পিছত আমাৰ ধুনীয়াকৈ এইখিনি উতলিছে, আৰু তাত মই পনীৰখিনি দিছোঁ। আৰু পনীৰখিনি ইয়াত মই অৱশ্যে ফ্ৰাই নকৰাকৈ দিছোঁ। মই এনেকৈ খাই ভাল পাওঁ, বিশেষকৈ এইটো ৰেচিপিত। আপোনালোকে যদি ইচ্ছা কৰে, যদি বেয়া পায় এনেকৈ খাই, দেন ফ্ৰাই কৰি দিব পাৰে, কোনো কথা নাই। কিন্তু এনেকৈ দিলে মছলাটো তাত ধুনীয়াকৈ সোমাই যায়, আৰু পনীৰৰ কালাৰটো খুব ভাল লাগে। সেইকাৰণে মই পনীৰখিনি এনেকৈ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ফ্ৰাই কৰি দিব পাৰে। আৰু এতিয়া এইখিনি মই মিডিয়াম ফ্লেমত, ল' টু মিডিয়াম ফ্লেমত প্ৰায় 10 বা 15 মিনিটৰ বাবে অলপ সিজিবলৈ দিম। এয়া আমাৰ পনীৰখিনি ভালকৈ উতলি গ'ল, গ্ৰেভিটো প্ৰায় হৈয়ে গৈছে।
বা এতিয়া দি দিম। ইয়াতে মই গৰম মছলা 1 চামুচ দি দিছোঁ। অৱশ্যে এইটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে, কিন্তু এইটো দিলে গোন্ধটো বৰ ভাল লাগে আৰু খাবলৈও ভাল লাগে, কালাৰটোও ধুনীয়া হয়, সেইকাৰণে মই দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে নিদিয়াকৈ যদি খাওঁ বুলি ভাবে তেন্তে খাব পাৰে, কোনো কথা নাই। এতিয়া এইখিনি মই অকণমান সময়ৰ বাবে 5 মিনিটৰ বাবে ৰাখি দিম, তাৰপাছত আমাৰ ৰেচিপি ৰেডি হৈ যাব। এয়া চাওক কি ধুনীয়াকৈ গ্ৰেভি হৈ গ'ল, খাবলৈ আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। তো আপোনালোকে এনেকৈ ঘৰত বনাই চাব। এয়া চাওক পনীৰখিনি ভাজি নিদিওঁতেও কি ধুনীয়া কালাৰ এটা আহি গৈছে, খুব ভাল লাগে। মই আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱাই চাওক, ফ্ৰাই কৰি লোৱাৰ নিচিনাই লাগিছে পনীৰখিনি আৰু কালাৰটো ইমান ধুনীয়া লাগিছে গ্ৰেভিখনৰ। আপোনালোকে এনেকৈ বনাই খাব, কেনেকুৱা লাগে মোক জনাব। আপোনালোকৰ সহায় সহযোগিতা সদায় এনেকৈ দি যাব আৰু কমেণ্ট কৰি জনাই থাকিব, উৎসাহ দিব, মোৰ ভাল লাগিব। আজিলৈ আৰু বেছি নকওঁ, আজিলৈ বাই বাই, থেংক ইউ।